হেল্ল' বন্ধুসকল, আকৌ স্বাগতম জনাইছোঁ মোৰ এই এলিমেণ্টেৰী চেনেলটোলৈ। আজি মই আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ কেইটামান ভয়ানক কাহিনীৰ বিষয়ে, যিকেইটা কাহিনী মই এজন ডিটেক্টিভৰ এখন কিতাপৰ পৰা লোৱা। যি কাহিনীকেইটা তেখেতৰ জীৱনত ঘটা কিছুমান ভয়ানক কাহিনীৰ ওপৰত উল্লেখিত, আৰু এই কাহিনীকেইটা ইংলিছত লিখা আছিল। মই আৰু আপোনালোকৰ আগত অসমীয়াত অনুবাদ কৰি কাহিনীৰ আকাৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আকৌ পুনৰবাৰ আপোনালোক সকলোলৈকে 50টা ছাবস্ক্ৰাইবাৰ কৰি দিয়াৰ কাৰণে অশেষ ধন্যবাদ। মোৰ নাম জৰ্জ। মই ইংলেণ্ডৰ এজন ডিটেক্টিভ বুলি ক'লে মই চৰকাৰৰ কোনো এজেঞ্চিত কাম কৰা মানুহ নহয়। মই এজন প্ৰফেশ্যনেল ডিটেক্টিভ। আমাৰ ইউৰোপীয়ান কাণ্ট্ৰিবোৰত মানে ইউৰোপীয়ান দেশবোৰত এনেকুৱা প্ৰফেশ্যনেল ডিটেক্টিভৰ সংখ্যা বহুত বেছি। আমি চৰকাৰৰ কোনো ধৰণৰ এজেঞ্চিৰ হৈ কাম নকৰোঁ। আমি পাৰ্চনেলি কিছুমান মানুহৰ হিচাপ হৈ কাম কৰোঁ, আৰু কোনোবাই যদি আমাক পাৰ্চনেলি কিবা কাম কৰিবলৈ কয় আৰু কাৰোবাৰ ওপৰত চকু ৰাখিবলৈ কয়, তেতিয়াহ'লে আমি সেই মানুহজনৰ পৰা পইচা লৈ তাৰ বিনিময়ত আমি সেই মানুহজনৰ বাবে কাম কৰোঁ। আৰু আমাৰ কামত এনেকুৱা কিছুমান উচুল আছিল যে যদি কোনোবাই আমাক ধৰাই পেলায় আৰু আমাৰ ধৰে, তেতিয়াহ'লে আমি সেই যিজন মানুহে আমাক কামত লগাইছে সেই মানুহজনৰ বিষয়ে কোৱাত মানা আছিল, আৰু আমি মৰি গ'লেও সেই মানুহজনৰ বিষয়ে উল্লেখ কৰিব নোৱাৰোঁ। মই যেতিয়া এজন বৃদ্ধ মানুহে তেখেতৰ ঘৰৰ ওপৰত চকু ৰাখিবলৈ কৈছিল, তেতিয়া মই সেই বৃদ্ধ মানুহজনৰ বাবে সেই ঘৰটোৰ ওপৰত নজৰ ৰাখিবলৈ ল'লোঁ। মই নিজৰ কৰ্মত ইমানেই এক্সপাৰ্ট আছিলোঁ যে প্ৰায় সৰুৰ পৰা সৰু বস্তু মই বিচাৰি লোৱাত বহুত মোৰ ৰেকৰ্ড আছিল। সেইবাবে মই ইংলেণ্ডৰ এজন নামী ডিটেক্টিভ আছিলোঁ। যদি আজিকালি সেই নামৰ কাৰণেই চৰকাৰী কিছুমান এজেঞ্চিও মোৰ লগত কণ্টেক্ট কৰে কিছুমান খবৰ ল'বলৈ। মই বৃদ্ধ মানুহজনৰ ঘৰটো কিয় ৰাখিব দিছে মই একো হোৱা দৰা পোৱা নাছিলোঁ, কিন্তু মোৰ কাম আছিল আৰু সেইবিলাক কাম জনাৰ মোৰ কোনো অধিকাৰ নাছিল। সেইবাবে মই নিজৰ কামত বৰ্তি আছিলোঁ। মই প্ৰথমতে বৃদ্ধ মানুহজনৰ চাৰিওফালে ওখ ৱাল আছিল, আৰু সেই ৱালৰ চাৰিওফালে জোপোহা ধুনীয়া ধুনীয়া বাগিচাৰ দৰে গছ আছিল। সেই গছৰ আঁৰত মই খোপনি পুতি গোটেই ৰাতিটো ৰখি থাকিলোঁ। মাজনিশা প্ৰায় 3-4মান বাজিছে। হঠাৎ দেখিবলৈ পালোঁ ঘৰটোৰ ভিতৰৰ পৰা কিবা এটা ওলাই অহা। মই ভাবিছিলোঁ বৃদ্ধ মানুহজনে ঘৰটোৰ ভিতৰৰ পৰা ওলাই আহিছে, কিন্তু যেতিয়া মই দেখি আচৰিত হৈ পৰিলোঁ, ঘৰটো নিজেই দৰ্জাখন খোল খাই বাহিৰলৈ কিবা এটা বস্তু ওলাই আহিছে, আৰু দৰ্জাখন নিজেই খোল খোৱা বন্ধ হোৱা হৈ আছে। মই টৰ্চ মাৰিব নোৱাৰোঁ, কাৰণ যদি কোনোবাই তাত কিবা কৰি আছে তেতিয়াহ'লে মোক গম পাই যাব, আৰু মই ধৰা পৰি গ'লে কথাটো বেয়া হ'ব। সেইকাৰণে মই ঘৰৰ ভিতৰলৈ নগৈ তাৰ পৰাই চাই থাকিলোঁ। আৰু বৃদ্ধ মানুহজনে কৈছিল ঘৰৰ ভিতৰলৈ যাবলৈ মানা কৰি গৈছিল, আৰু মই বাহিৰৰ পৰাই সেই ঘৰটোৰ দৰ্জাখনলৈ চাই থাকিলোঁ। এনেতে হঠাৎ দেখিলোঁ যে কোনোবাই খিৰিকীখন খুলিছে, আৰু খিৰিকীৰ ভিতৰৰ পৰা মোৰ ফালে কোনোবাই চাই আছে। দেখি এনেকুৱা লাগিছিল যে দুটা চকু, যিকেইটা আন্ধাৰতো জিলিকি আছে, আৰু সেই চকুকেইটাই মোৰ পিনে এনেকৈ চাই আছে যে যেনেকৈ সি যেন দেখি পাইছে যে মই সেই গছজোপাৰ ভিতৰত লুকাই তালৈ চাই আছোঁ। মোৰ এনেকুৱা অনুভৱ হৈছিল যে সেই ঘৰটোত মানুহ নহয়, অন্য কিবাহে আছে। মই পলাবলৈ চেষ্টা কৰিও পলাব পৰা নাছিলোঁ, কাৰণ সেই চকুকেইটা মোৰ পিনে এনেদৰে চাই আছিল যে মই তাৰ পৰা হিৰিলেও সেই চকুকেইটাই যেন মোৰ পৰা চকু আঁতৰোৱা নাছিল। আৰু সেই চকুকেইটা দেখি এনেকুৱা লাগিছিল যে সেইকেইটা মানুহৰ চকু নহয়, কাৰণ মই যিখিনি ঠাইত আছিলোঁ সেই ঠাইখিনিত বাহিৰৰ পৰা কোনো মানুহে দেখি নাপায়, কাৰণ গছজোপাৰ পাত ইমানেই ডাঠ আছিল যে সেই গছজোপাৰ ভিতৰত যিকোনো বস্তু থাকিলে বাহিৰৰ বস্তুৱে ধৰিব নোৱাৰে। একদম নিচেই ওচৰত আহিলেও পটককেনে তাৰ ভিতৰত কি আছে কোনো গম নাপায়, কিন্তু সেই ভিতৰৰ পৰা কেনেদৰে মোক ইমান ভালদৰে লক্ষ্য কৰি আছে। আৰু চকুকেইটা কোনোবা জন্তুৰ দৰে আছিল, কাৰণ আমাৰ মানুহৰ চকু ৰাতিৰ আন্ধাৰত জিলমিলাই নুঠে, কিন্তু জন্তু আৰু জানোৱাৰৰ চকুহে জিলমিলাই উঠে। আৰু চকুকেইটাৰ সেই স্বভাৱটো দেখি মোৰ আচৰিত লাগিছিল। মই প্ৰথমতে ভাবিছিলোঁ সেই বুঢ়াটোৰে কোনোবা পোহনীয়া কুকুৰ মেকুৰী হ'ব পাৰে বুলি, কিন্তু সেই বুঢ়াটোৰ তেনেধৰণৰ কোনো কুকুৰ মেকুৰী নাছিল। মই এনেদৰে কিছু সময় পাৰ কৰিলোঁ,
আৰু যেতিয়াই মই সেই চকুকেইটাৰ পিনে চাওঁ তেতিয়া এনেকুৱা লাগে যে কিবা এটা মনুষ্যত মোৰ ওচৰলৈ আহি আছে আৰু সেইবাবে মই সেই জোপোহাৰ পৰা ওলাবলৈ চেষ্টা কৰিলোঁ আৰু কোনোমতে সেই ঠাইৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰিছোঁ আৰু নিজকে সেই চকুকেইটাৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। এনেতে দেখিলোঁ হঠাৎ দৰ্জাখন খোল খাই গৈছে আৰু ভিতৰৰ পৰা সেই বৃদ্ধ মানুহজনে ওলাই আহিছে। মানুহজনক দেখি এনেকুৱা লাগিছিল যে সেই বৃদ্ধ মানুহজন যেন আকৌ পুনৰ ডেকা অৱস্থালৈ ঘূৰি আহিছে, কাৰণ সেই যিজন বৃদ্ধ মানুহে মোৰ অফিচলৈ আহি সেই ঘৰটোৰ ওপৰত নজৰ ৰাখিবলৈ কৈছিল সেই অৱস্থাত সেই বৃদ্ধ মানুহজনে এটা লাখুটি লৈ আছিল। কিন্তু যেতিয়া মই ৰাতি সেই বৃদ্ধ মানুহজনক বাহিৰলৈ অহা দেখিলোঁ তেতিয়া সেই বৃদ্ধ মানুহজনে কোনো ধৰণৰ হাতত লাখুটি লোৱা নাছিল আৰু এনেদৰে খোজকাঢ়িছিল যে সি যেন বৃদ্ধ নহয়, মোক নাটকহে কৰি সেই ঘৰটোৰ চকু ৰাখিব দিছে। মই কোনো ধৰণৰ হোৱাদি পোৱা নাছিলোঁ। সেই বৃদ্ধ মানুহজনে কিছু সময় বাহিৰত চলা ফুৰা কৰাৰ পিছত আকৌ পুনৰ ভিতৰলৈ সোমাই গ'ল। এনেদৰে কিছু সময় থকাৰ পিছত লাহে লাহে মোৰো ধৈৰ্য হেৰাই আহিবলৈ ধৰিলে আৰু সেই চকুকেইটাৰ পৰা মই চাবলৈ ভয় খাবলৈ ধৰিলোঁ আৰু লগে লগে নামি গৈ মই গেটৰ বাহিৰলৈ ওলাই আহিলোঁ আৰু মই গেটৰ বাহিৰৰ পৰাই নিজৰ গাড়ীত বহি সেই ঘৰটোৰ ওপৰত চকু ৰখা ভাল হ'ব বুলি ভাবিলোঁ। মই তেনেদৰে কৰিলোঁ আৰু ৰাতিপুৱালৈ অপেক্ষা কৰিলোঁ, কাৰণ ৰাতিপুৱা সময়ত মই ঘৰটোৰ ভিতৰত কি আছে সেইটো চাবলৈ কাৰণে বৰ মনটো উৎফুল্লিত হৈ আছিল। যেতিয়া ৰাতিপুৱা প্ৰায় 7-8টামান বাজিছিল মই তেতিয়া গাড়ীৰ পৰা নামি পোনচাতে ঘৰৰ দৰ্জাত টকৰিয়ালোগৈ। মই ঘৰত দৰ্জাত টকৰিয়াৰ লগে লগে এনেকুৱা লাগিছিল যে দৰ্জাখন খোল খাই আছে, সেইবাবে মই জোৰত দৰ্জাখন ঠেলি দিলোঁ আৰু ভিতৰত সোমাই এনেকুৱা গোন্ধ ওলাইছিল যে যিটো গোন্ধ বহুত ভয়ানক গোটেই ঘৰটোতে বিয়পি আছিল আৰু সেই গোন্ধটোত এনেকুৱা লাগিছিল যে কিবা বস্তু ভিতৰত গেলি আছে। মই পোনচাতে সেই ঘৰটোৰ বেছমেণ্টলৈ সোমাই গ'লোঁ আৰু বেছমেণ্ট সোমাই মই যি দেখিলোঁ সেয়া আচম্বিত হৈ পৰিলোঁ, কাৰণ বেছমেণ্টত সেই বৃদ্ধ মানুহজনে মৰি আছে। মই যেতিয়া বৃদ্ধ মানুহজনৰ ওচৰলৈ গৈ দেখিলোঁ যে বৃদ্ধ মানুহজন অকল মৰি থকাই নহয়, বৃদ্ধ মানুহজন গেলিবলৈ আৰম্ভ কৰিছে, কাৰণ বৃদ্ধ মানুহজন মৰাৰ প্ৰায় 3-4 দিন হোৱাৰ দৰে লাগিছিল। কিন্তু মই আচৰিত হৈ পৰিলোঁ। ৰাতি যিজন মানুহক মই বাহিৰত আহি ঘূৰা দেখিছিলোঁ আৰু যিজন মানুহে অফিচলৈ গৈ মোক সেই ঘৰটোৰ ওপৰত নজৰ ৰাখিবলৈ কৈছিল, সেই মানুহজনৰ কালি দেখা মানুহজনে এৰাতিৰ ভিতৰতে কেতিয়াও গেলিব নোৱাৰে আৰু মানুহজনৰ শৰীৰটো বহুত অংশত কাটি গৈছিল, যিটো কাৰণে সেই কাটা অংশত কিছুমান পোকে তাত বাস কৰিছিল আৰু গোটেই শৰীৰটো ডখৰ অংশ গেলি টুকুৰা হৈ পৰিছিল আৰু এনেকুৱা লাগিছিল যে সেই শৰীৰটো প্ৰায় 2-3 সপ্তাহ আগতেই মৰিছে আৰু যাৰ বাবে তাৰ ওপৰত মাখি পৰিছে আৰু কণী পাৰিব ধৰিছে। এই শৰীৰটো দেখাৰ লগে লগে মই তাৰ পৰা থাকিব নোৱাৰিলোঁ আৰু বমি কৰি দিলোঁ। তাৰ পৰা ওলাই আহি মই পুলিচলৈ ফোন কৰিলোঁ। পুলিচলৈ ফোন কৰাত পুলিচে আহি সেই ডেড বডিটো উঠালে আৰু ফৰেনচিক ৰিপৰ্টত ওলাল যে সেই বৃদ্ধ মানুহজন মৰাৰ প্ৰায় এমাহমানেই হ'ল। কিন্তু মোক যিজন মানুহে সেই ঘৰটোৰ ওপৰত চকু ৰাখিবলৈ কৈছিল আৰু ঘৰটোৰ ভিতৰৰ পৰা যিটো বস্তুৱে মোক ৰাতি সেই গছজোপাত লুকাই চাই থাকোঁতেও মোক অনুসৰণ কৰি আছিল, সেই বস্তুটো কোন আছিল? নে সেই বৃদ্ধ মানুহটোৰ আত্মা? মই আজিও এই কেছটোৰ কোনো হোৱাদি পোৱা নাই, তথাপিতো কাৰো আগত প্ৰকাশ কৰা নাই। এইটো মোৰ লাইফৰ প্ৰথম কেছ আছিল যিটোৱে মোক ভিতৰৰ পৰা হিলাই দিছিল। মই এনেধৰণৰ ভূত পেট আৰু অন্য ধৰণৰ আত্মা সম্পৰ্কীয় কথাবোৰ বিশ্বাস কৰা নাছিলোঁ আৰু সেয়েহে মই বহুত ভয়ানক জেগাত গৈও মোৰ এই ডিটেক্টিভৰ কাম কৰিছিলোঁ। কিন্তু আজি মোৰ লগত যিটো ঘটনা ঘটিছিল সেই ঘটনাটোৱে মোক ভিতৰৰ পৰা হিলাই দিছিল আৰু মই একো হোৱাদি পোৱা নাছিলোঁ আৰু ভাবিছিলোঁ বৃদ্ধ মানুহজনে কিয় মোক তেখেতৰ ঘৰটোৰ ওপৰত চকু ৰাখিবলৈ কৈছিল আৰু সেই চকুকেইটা কাৰ আছিল যি মোক ৰাতি সেই গছৰ জোপোহাৰ ভিতৰত সোমাই থাকোঁতেও লক্ষ্য কৰি আছিল। এইটো মোৰ লগত ঘটা দ্বিতীয়টো ভয়ানক কাহিনী। এই কাহিনীটো ডিটেক্টিভৰ লগতে জড়িত। যেতিয়া আমাৰ ইংলেণ্ডত প্ৰফেশ্যনেল ডিটেক্টিভৰ হত্যাৰ ঘটনাটো বহুত বেছিকৈ বাঢ়ি আহিব ধৰিলে তেতিয়া মোৰ জীৱনলৈ ভয় নামি আহিব ধৰিলে আৰু সেইবাবে মই পাৰ্চনেলিকৈ কোনে হত্যাকাণ্ড সংঘটিত কৰিছে তাৰ ওপৰত মই তথ্য উলিয়াবলৈ কাৰণে মই নিজে পাৰ্চনেলিকৈ কেছ ৰিপৰ্ট কৰি তাৰ ওপৰত ইনভেষ্টিগেশ্যন কৰিবলৈ ধৰিলোঁ। প্ৰথম অৱস্থাত যিজন ডিটেক্টিভক হত্যা কৰা হৈছিল সি আমাৰ চহৰখনৰ পৰা প্ৰায়
10 কিলোমিটাৰমান দূৰৰ এখন চহৰৰ আছিল আৰু যিখন চহৰত তাৰ নাম জ্বলা এজন ডিটেক্টিভ আছিল আৰু তাক এনেদৰে হত্যা কৰা হৈছিল যে যাক হত্যাকাণ্ড বুলি নকৈ সুইচাইড বেছি লগা হৈছিল প্ৰায় তাৰ এমাহমানৰ পিছত আকৌ তাৰেই এজন সতীৰ্থক ঠিক তেনেদৰে হত্যাকাণ্ড সংঘটিত কৰিছিল এনেদৰে প্ৰায় 10-12জন ডিটেক্টিভ এমাহৰ ভিতৰতে হত্যা কৰি পেলোৱা হৈছিল আৰু এই কামটো কোনে কৰিছিল এই ঘটনাটো আৰু কোনে জড়িত হৈ আছে নে এইটো চৰকাৰী এজেন্সিৰ লগত জড়িত হৈ আছে এই সকলোবিলাক কথাই মোক বৰকৈ আমনিত কৰিব ধৰিছিল আৰু হত্যাকাণ্ডকেইটাৰ কোনো ধৰণৰ চুৰাক পুলিচেও বিচাৰি পোৱা নাছিল আৰু কি কাৰণে হত্যাকাণ্ড সংঘটিত হৈছে একো হোৱাদি নোপোৱাৰ কাৰণে মই নিজে এই কেছটোত ইনভেষ্টিগেশ্যন কৰিবলৈ ধৰিলোঁ প্ৰায় মই এমাহমান যেতিয়া ইনভেষ্টিগেশ্যন কৰিলোঁ তেতিয়া মোৰ হঠাৎ মনত পৰিল যে মই প্ৰথম য'ত হত্যাকাণ্ড সংঘটিত হৈছে সেই ঘৰটোত যাবলৈ সেই ঘৰটো চিল কৰা আছিল কিন্তু মই পুলিচৰ চকুত ধূলি দি সেই ঘৰটোৰ ভিতৰলৈ সোমাই গ'লোঁ চিল কৰিলেও সেই ঘৰটোত কোনো ধৰণৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষী সেই ঘৰটোৰ চিকিউৰিটিত নাছিল যাৰ কাৰণে মোৰ সেই ঘৰটোত প্ৰৱেশ কৰাত কোনো ধৰণৰ বাধাৰ সন্মুখীন হ'বলগীয়া হোৱা নাছিল মই প্ৰথম অৱস্থাত সেই স্পটত গৈ দেখা পালোঁ যে গা ধুই থাকোঁতে সেই ডিটেক্টিভজনক কোনোবাই পাছফালৰ পৰা ৰছীৰে মেৰাই হত্যা কৰিছিল আৰু মই সেই বাথটাবলৈ সোমাই গৈ সেই বাথটাবটো চেক কৰিবলৈ ল'লোঁ হঠাৎ এনেকুৱা লাগিছিল যে মোকো পাছফালৰ পৰা কোনোবাই সাৱটি ধৰি মোকো মাৰিবলৈ চেষ্টা কৰিছে মই তেতিয়া বুজি উঠিলোঁ যে সেইটো মানুহৰ কাম নহয় কিবা অদৃশ্য শক্তিয়ে তাক হত্যা কৰিলে আৰু এই কেছটোৰ ডিটেইল উলিয়াবলৈ কাৰণে মই তাৰ অফিচলৈ গ'লোঁ আমাৰ প্ৰাইভেট ডিটেক্টিভবোৰৰো কিছুমান অফিচ থাকে আৰু য'ত আমাৰ কেছৰ ফাইলবোৰ পৰি থাকে মই কোনোমতে সেই ঘৰটোৰ পৰা বাছি আহি চিধাই অফিচলৈ গৈ সেই ডিটেক্টিভজনে ইনভেষ্টিগেশ্যন কৰা কেছটোৰ ফাইলবোৰ পঢ়িবলৈ ধৰিলোঁ মই ফাইলবোৰ পঢ়ি গম পালোঁ যে সি এজন মাৰ্ডাৰৰ ওপৰত ৰিচাৰ্চ কৰি আছিল আৰু সেই মাৰ্ডাৰ কেছটো ছল্ভ কৰিবলৈ সি কাম কৰি আছিল আৰু তাৰ টীমৰ যিমানকেইজন সদস্যৰ বৰ্তমান সময়লৈকে হত্যা সংঘটিত হৈছে এই সকলোবোৰ সেই কেছটোৰ লগতে জড়িত আছিল মই এটা ক্লু বিচাৰি পালোঁ যে এই কেছটো সংঘটিত কৰাত জড়িত থকা বস্তুটো এই কেছটোত লিখা আছিল যে এখন হোটেলত যেতিয়া দুজনী ছোৱালী থাকিবলৈ আহিছিল ৰাতি তেতিয়া দাঁত ডগা এজন গাৰ্ডে সেই ছোৱালীকেইজনীক ৰেপ কৰি মাৰি পেলালে আৰু সেই ঘটনাটো পাছৰে পৰা সেই হত্যাকাণ্ড সংঘটিত হোৱা ঘটনাটো আৰম্ভ হৈছে আৰু যি মানুহে সেই কেছটো ইনভেষ্টিগেশ্যন কৰিবলৈ যায় তাৰো একে অৱস্থাই হয় আৰু যেনেদৰে ছোৱালীকেইজনী হত্যা কৰা হৈছিল ঠিক তেনেদৰে হত্যাকাণ্ড সংঘটিত হ'বলৈ ধৰিছে মই কেছটো ক্লু বিচাৰি পাইছিলোঁ কিন্তু এই কেছটো কেৱল মোৰলৈ সীমিত আছিল কাৰণ সায়েন্স আৰু পুলিচে এইবোৰ কথা বিশ্বাস নকৰিছিল আৰু সেই ঘটনাটোৰ পাছৰে পৰা সেই গাৰ্ডজনৰো আজিলৈকে সন্ধান উলিয়াব পৰা হোৱা নাই মই কেছটো ছল্ভ বুলি ভাবিলোঁ আৰু সেই কেছটো যেতিয়াৰ পৰাই মই কাম হাত দিছিলোঁ সেই তেতিয়াৰ পৰাই মোৰ লগত কিবা নহয় কিবা অঘটন ঘটি থাকিবলৈ ধৰিছিলে আৰু যেতিয়া মই কেছটো ফাইলটো অফ কৰি দিলোঁ আৰু ফাইলটো মই জ্বলাই পেলালোঁ সেই কেছটো ঘটনাৰ পৰা মোৰ জীৱনলৈ লাহে লাহে আকৌ পুনৰ আগৰ দৰে শান্তি ঘূৰি আহিবলৈ ধৰিলে আৰু এই কেছটো ক্লু আজিলৈকে মই সঠিকভাৱে বিচাৰি পোৱা নাছিলোঁ মাত্ৰ মই ইমানেই গম পাইছিলোঁ যে এই হত্যাকাণ্ডৰ লগত জড়িত কোনো ধৰণৰ মানুহ নহয় এই হত্যাকাণ্ডৰ লগত সেই ছোৱালীকেইজনীয়ে জড়িত হৈ আছে যি বৰ্তমান সময়লৈকে মুক্তি পোৱা নাই যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ